নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল গুৱাহাটীত আজি ভাৰত অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টি20 খেল এই উপলক্ষে মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিশিষ্ট সদস্য অসমৰ দেৱাশিষ শৰ্মা কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্ত আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি সমাধান বিচাৰি সমাজৰ সকলো শ্ৰেণীকে একত্ৰিত হৈ থাকিবলৈ আহ্বান এতিয়া শুনক বিতং বাতৰি গুৱাহাটী মহানগৰী বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েশ্যন চমুকৈ ACA ক্ৰিকেট ষ্টেডিয়ামত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত আজি তৃতীয়খন টি20 খেল অনুষ্ঠিত হ'ব ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত খেলখন আৰম্ভ হ'ব উল্লেখযোগ্য যে ভাৰতীয় দলটোৱে ইতিমধ্যে টি20 শৃংখলাৰ দুখন খেলত জয়ী হৈছে যাৰ বাবে অষ্ট্ৰেলিয়াৰ বাবে আজি খেলখনত জয়ী হোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে আনহাতে আজিৰ খেলখনত জয়ী হ'লে ভাৰতে শৃংখলা দখল কৰিব পাৰিব ইফালে ভাৰত অষ্ট্ৰেলিয়া খেল উপলক্ষে মহানগৰীৰ যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বৰ্ষাপাৰাত আয়োজিত এখন যৌথ সংবাদমেলত অসম ক্ৰিকেট সন্থা আৰু যান বাহন আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আজি দুপৰীয়া 12 বজাৰ পৰা নিশা 12 বজালৈ মহানগৰী 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া আৰু তাতকৈ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকিব একেদৰে আজি দুপৰীয়া 12 বজাৰ পৰা নিশা 12 বজালৈ AK দেৱ ৰোডত তিনিচকীয়া আৰু তাতকৈ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আজি বিয়লি 3 বজাৰ পৰা AK আজাদ ৰোড চোৱা ওৱান ৱে হ'ব চাইকেল ফেক্টৰীৰ পৰা লখৰা চাৰিআলি অভিমুখে বাহনসমূহ যাব পাৰিব অনুমতি থকা বাহন স্কুল বাছ এম্বুলেন্স অগ্নি নিৰ্বাপক বাহনৰ বাহিৰে লখৰা চাৰিআলি দিশৰ পৰা বাহনসমূহ প্ৰৱেশ কৰিব নোৱাৰিব অনুমতি থকা বাহনৰ বাবে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ বৰ্ষাপাৰা পথছোৱা ওৱান ৱে হ'ব স্থানীয় লোকৰ বাহিৰে বৰ্ষাপাৰা তিনিআলি দিশৰ পৰা বাহনৰ প্ৰৱেশ বন্ধ থাকিব অনুৰূপ ধৰণে অনুমতি থকা বাহনৰ বাহিৰে অন্যান্য বাহন ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ দিশে আহিব নোৱাৰিব ইপিনে দৰ্শকৰ বাবে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ বিয়লি 4 বজাত মুকলি কৰা হ'ব দৰ্শকে মোবাইল ফোন মানিবেগৰ বাহিৰে অন্যান্য সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে 16 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰ পৰা ধুবুৰীৰ বিলাসীপাৰাত পৰম্পৰাগতভাৱে 65তম শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে ৰাস মেলাৰ দুৱাৰ মুকলি কৰাৰ লগতে জিলাখনৰ আয়ুক্ত দিবাকৰ নাথে ৰাস চক্ৰৰ উদ্বোধন কৰে ইপিনে বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া ডক্টৰ স্মৃতি ৰেখা ফুকনে প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এখন উদ্বোধনী সভাও অনুষ্ঠিত হয় অসম চৰকাৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহে জিলাখনৰ আয়ুক্ত দিবাকৰ নাথ আৰক্ষী অধীক্ষক নবীন সিঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত ভিন ভিন কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণতো চলি থকা ৰাস মহোৎসৱ উপলক্ষে আজি জিলাখনৰ স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই কালি এটা নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰে ফলস্বৰূপে জিলাখনত ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আদি বন্ধ থাকিব অৱশ্যে শিক্ষানুষ্ঠানত চলি থকা পৰীক্ষাসমূহ নিয়মিতভাৱে অনুষ্ঠিত হ'ব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিশিষ্ট সদস্য অসমৰ দেৱাশিষ শৰ্মা কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে সোমবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এটা পোষ্টযোগে এই কথা প্ৰকাশ কৰে যোৰহাটত জন্মগ্ৰহণ কৰা শৰ্মা দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাজ কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু অসমৰ কৰ্কট ৰোগ যত্নৰ অগ্ৰগণী সংস্থা দীপশিখা কেন্সাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক
দেশৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমৰ বিভিন্ন গাঁও পঞ্চায়ততো বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অন্তৰ্গত স্বাস্থ্য শিবিৰসমূহৰ আয়োজন কৰা হৈছে দেশজুৰি অনুষ্ঠিত এই শিবিৰসমূহত স্বাস্থ্য পৰীক্ষা স্বাস্থ্য পৰামৰ্শৰ লগতে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থাও থিতাতে উপলব্ধ কৰোৱা হৈছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি দেশৰ 995খন গাঁও পঞ্চায়তত আয়োজিত হোৱা 5470টা স্বাস্থ্য শিবিৰত 7,82,000তকৈ অধিক জনসাধাৰণে অংশগ্ৰহণ কৰিছে এই শিবিৰসমূহত 9,35,970তকৈও অধিক আয়ুষ্মান কাৰ্ড বনোৱা হৈছে আৰু 1,07,000তকৈ অধিক আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হৈছে ইয়াৰ উপৰি 1,95,000ৰো অধিক লোকৰ যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনমুখী আঁচনিৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 15 নৱেম্বৰত ঝাৰখণ্ডৰ খুণ্টিত মুকলি কৰা এই সংকল্প যাত্ৰাত জনসাধাৰণৰ স্বাস্থ্যজনিত বিভিন্ন দিশ সামৰি এই বিশেষ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কাইলৈ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ প্ৰাপ্ত মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব জিলা ভিত্তিত আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক বঁটাৰ ধনৰাশি হিচাপে নগদ 15,000 টকাকৈ প্ৰদান কৰা হ'ব বঁটাৰ ধনৰাশি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউণ্ট যোগে লাভ কৰিব এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব ঐতিহাসিক বৃহৎ গছপুলি ৰোপণ অভিযানৰ সময়ছোৱাত পৰিৱেশ আৰু বন বিভাগৰ উল্লেখনীয় সাফল্যতাৰ স্বীকৃতি স্বৰূপে কাইলৈ বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত থাকিব উল্লেখযোগ্য যে বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ লক্ষ্যৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনে 9টা নতুন গিনিজ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে এই অভিলেখসমূহ হৈছে গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গছপুলি দীৰ্ঘতম শাৰী ওদালগুৰি জিলা ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলত 24 ঘণ্টাত এটা দলৰ দ্বাৰা সৰ্বাধিক গছপুলি ৰোপণ গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 24 ঘণ্টাত একেটা স্থানত সৰ্বোচ্চ সংখ্যক গছপুলি বিতৰণ ডিব্ৰুগড় জিলাৰ অভয়পুৰত এঘণ্টাত এটা দলৰ দ্বাৰা সৰ্বাধিক গছপুলি ৰোপণ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত গছপুলি সৰ্ববৃহৎ মোজাইক সৃষ্টি শিৱসাগৰৰ গেলেকীত সৰ্বাধিক অংশগ্ৰহণকাৰীৰ দ্বাৰা একেলগে গছপুলি ৰোপণ পৰিৱেশ বহন ক্ষমতা সন্দৰ্ভত সৰ্বাধিক দৰ্শকৰ দ্বাৰা ইউটিউবত পোনপটীয়া সম্প্ৰচাৰ দৰ্শন গছ ৰোপণ কৰা লোকসকলৰ সৰ্ববৃহৎ ফটো এলবাম সৃষ্টি আৰু পৰিৱেশ বহন ক্ষমতা অভিযানৰ বাবে এটা মাহত সৰ্বাধিক লোকৰ শপত গ্ৰহণ শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰিবহন বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্য সামৰি পথ সুৰক্ষা জন আন্দোলনৰ বাইক ৰেলী অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কামৰূপ গ্ৰাম্য জিলাৰ পৰা চলিত পথ সুৰক্ষা জন আন্দোলন বাইক ৰেলী দ্বিতীয় পৰ্যায়ৰ কালি পৰিবহন আবকাৰী আৰু মীন পালন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শুভাৰম্ভ কৰে এই অভিযানৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আয়ুক্ত বিদ্যুৎ বিশ্ব ভাগৱতীৰ উপস্থিতিত তামুলপুৰ জিলাৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সভাপতিত্ব কৰে এই বৈঠকত জিলাখনৰ দুৰ্ঘটনা হ্ৰাস কৰা পৰিপ্ৰেক্ষিতত ভিন্ন স্থানত সাংকেতিক চিহ্ন স্থাপন কৰা আৰু পথৰ গাঁতসমূহ মেৰামতি আদিৰ বাবে লোৱা প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় উল্লেখযোগ্য যে তামুলপুৰ জিলাত 2023 চনৰ অক্টোবৰ মাহলৈকে মুঠ 51টা দুৰ্ঘটনা সংঘটিত হৈছে য'ত 25 জন লোকে প্ৰাণ হেৰুৱাইছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ সমাধান বিচাৰি সমাজৰ সকলো শ্ৰেণীকে একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাইছে ইম্ফলত কালি এখন স্থানীয় বাতৰি কাকতৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰী সিঙে কয় যে বহু শক্তিয়ে ৰাজ্যৰ
অখণ্ডতাক বিভাজিত কৰিবলৈ চেষ্টা কৰিব কিন্তু ইয়াৰ বিপৰীতে জনসাধাৰণে ঐক্যবদ্ধভাৱে এই শক্তিসমূহৰ বিৰুদ্ধে থিয় দিব লাগিব তেওঁ কয় যে যেতিয়া ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঐক্যৰ বিষয়টো উত্থাপন হয় তেতিয়া সকলো পাৰ্থক্য একাষৰীয়া কৰি ঐক্যবদ্ধভাৱে কাম কৰা উচিত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে ৰাজ্যখনৰ উন্নতি তথা বিকাশৰ লক্ষ্যৰে জনসাধাৰণে দিয়া সকলো ধৰণৰ গঠনমূলক সমালোচনা আৰু পৰামৰ্শক চৰকাৰে আদৰণি জনাইছে মণিপুৰ চৰকাৰে ৰাজ্যখনৰ ঐক্যৰ প্ৰতি অহা কোনো ধৰণৰ ভাবুকি অথবা ৰাজ্যখনত একেলগে বাস কৰা প্ৰায় ৩৪টা সম্প্ৰদায়ক বিভাজিত কৰিব বিচৰা বিষয় সহ্য নকৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ লগতে সাংবাদিকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ স্থানীয় বাতৰি কাকতসমূহৰ প্ৰকাশকসকলৰ প্ৰতি আহ্বান জনায় ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খেল মহাৰণ ২০২৩-২০২৪ৰ প্ৰথম স্তৰৰ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ সফল সমাপ্তিৰ পাছত কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমষ্টি ভিত্তিক দ্বিতীয় পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হয় শোণিতপুৰ জিলাৰ ৫টা বিধানসভা সমষ্টিৰ ক্ৰমে নদুৱাৰ ৰঙাপৰা তেজপুৰ বৰচলা আৰু ঢেকিয়াজুলি সমষ্টিৰ মুঠ ৮৭খন খেলপথাৰত খেলসমূহ অনুষ্ঠিত হৈছে বিধায়ক কৃষ্ণকমল তাঁতীয়ে নামনি গাঁও খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে এই প্ৰতিযোগিতাত কালি ১৮খন পঞ্চায়ত আৰু পৌৰসভাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে আনহাতে ধেমাজি জিলা কাছাৰী ময়দানত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাৰ লগতে কেইবাগৰাকীও প্ৰশাসনিক বিষয়া উপস্থিত থাকে একেদৰে যোৰহাটৰ মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ১৯ৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা কালি শুভাৰম্ভ কৰে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সৰিয়হজানতো কালিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে আনহাতে দ্বিতীয় স্তৰৰ বিধানসভা সমষ্টিৰ পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ মাজুলী সমষ্টিৰ জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু মাজুলী মিনি ষ্টেডিয়ামত অহা ২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব বিধায়ক এলেকা উন্নয়ন পুঁজি ২০২২-২০২৩ বৰ্ষৰ অধীনত প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ডিএছএ ইনডোৰ ষ্টেডিয়ামত নিৰ্মিত সিন্থেটিক বেডমিণ্টনৰ কোৰ্টৰ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত উদ্বোধন কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰম মন্ত্ৰীগৰাকীয়ে এই কোৰ্টে নৱ প্ৰজন্মক বেডমিণ্টনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে নতুন প্ৰতিভাৰ সৃষ্টি কৰিব আৰু শাৰীৰিক মানসিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন জিন্তিৰাণী ডেকাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বহু গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে ৰাস মহোৎসৱক লৈ ৰাজ্যত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে সত্ৰনগৰী মাজুলীতো ৰাসৰ আনন্দ উল্লাস দেখা গৈছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি দৈনিক অসম কাকতৰ শিৰোনাম ৰাসৰ গীতৰ মূৰ্ছনা বাদ্যৰ ঐক্যতান বাহিৰ সুৰেৰে মুখৰ মাজুলীসহ সমগ্ৰ ৰাজ্য কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি ৬-৭ মাহৰ ভিতৰত নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্পত উৎপাদন আৰম্ভ হ'ব বুলি সংবাদমেলত সদৰি কৰিছে আনহাতে কেন্দ্ৰীয় চৰকাৰে আপাৰ চিয়াং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম কৰিবলৈ আগবঢ়াৰ কথাও তেওঁ উল্লেখ কৰে এই সন্দৰ্ভত দৈনিক জনমভূমি কাকতৰ বাতৰিৰ শিৰোনাম ৫ গুণ ডাঙৰ হ'ব আপাৰ চিয়াঙৰ বান্ধ পুৰণি পেঞ্চন নীতি দাবী কৰা কৰ্মচাৰীৰ প্ৰতি সমৰ্থন বিৰোধী ঐক্যৰ শিৰোনামেৰে আমাৰ অসম কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে কালি ৰাজধানী দিল্লীত প্ৰবল বৃষ্টিপাত আৰু বিজুলী ঢেৰেকনিৰ বাবে দিল্লীমুখী কেইবাখনো বিমান কাষৰীয়া ৰাজ্যৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয় এই বাতৰিৰ সবিশেষ প্ৰকাশ কৰি অসমীয়া প্ৰতিদিন কাকতে দিল্লীত প্ৰবল বৃষ্টিপাত ঢেৰেকনি শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে টি-20 শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ খেল আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব নিয়মীয়া বাৰ্তা কাকতকে ধৰি প্ৰতিখন কাকতে এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ চিলকায়াৰা সুৰংগ পথত আবদ্ধ ৪১জন শ্ৰমিকৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলি আছে এই সন্দৰ্ভত টানেল ৰেস্কিউ ভাৰ্টিকেল বৰিং গোয়িং অন স্মুথলি শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাটো নিশ্চিত পশ্চিমবংগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এই ঘোষণাৰ আলমত অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে
মহানগৰীত বৃদ্ধি পোৱা ভূ মাফিয়াৰ দপদপনিক লৈ দৈনিক অগ্ৰদূত কাকতে মহানগৰীৰ ভূমি নামজাৰিৰ জালিয়াতি গ্ৰেপ্তাৰৰ সংখ্যা 6জনলৈ বৃদ্ধি শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ এক চমু অৱলোকন। ধন্যবাদ জিন্তি ৰাণী। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটীত আজি ভাৰত অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T20 খেল। এই উপলক্ষে মহানগৰীৰ যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিশিষ্ট সদস্য অসমৰ দেৱাশিষ শৰ্মা কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ সমাধান বিচাৰি সমাজৰ সকলো শ্ৰেণীকে একত্ৰিত হৈ থাকিবলৈ আহ্বান। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।